সিদ্ধাৰ্থ আমি জনাৰ মতে যিহেতু যিসকল তেওঁলোকৰ মানে সেই মানে গানৰ লগত জড়িত তেওঁলোকে ভালদৰে জানে যে সিদ্ধাৰ্থ বোলে বাকীসকলক ইমান ভাল ব্যৱহাৰ নকৰে ইগনোৰ কৰে কিবা কৰে তেনেস্থলত তেওঁ জুবিনদাৰ কাষে কাষেই লাগি ফুৰে তেনেস্থলত জুবিনদা জানে আৰু এটা কথা এই যে আমাৰ মিল্কি বেমাৰটো থাকে বা সিজাৰটো এই ক্ষেত্ৰত আমাৰ সাধাৰণ গাঁৱলীয়া মানুহ এজনেও জানে যে জুই আৰু পানীৰ পৰা সাৱধান হ'ব লাগে নাজানে জানো সাধাৰণ গাঁৱত একো নপঢ়া নুশুনা মানুহজনেও জানে তেনেস্থলত সিদ্ধাৰ্থে কেনেকৈ দাদাক পানীত নামিবলৈ দিলে সেইটোৱে ডাঙৰ হত্যা বিষ খুৱাব নালাগে আৰু তেওঁ দুৰ্বল যিহেতু মাজে মাজে তেওঁ মেডিকেলত এডমিট হ'ব লগা হৈ থাকে তাতে ঔষধ খাই থাকে তেনেস্থলত ইয়াৰ পৰা সম্পূৰ্ণ জগৰীয়া বুলি আমি সিদ্ধাৰ্থক মানি ল'ব পাৰোঁ পুৰা সম্পূৰ্ণ মানি লৈছো আৰু আমাক ন্যায় লাগিবই প্ৰত্যেকটো দিনত কিমান মানে এতিয়া মন্দিৰ বুলিয়ে ক'ব পাৰি এইটো এতিয়া সমাধি ক্ষেত্ৰ নহয় এইটো মানে এতিয়া মানে সকলো জাতি ধৰ্ম নিৰ্বিশেষে যাব পৰা এটা মন্দিৰ আচলতে হয়তো গোটেই পৃথিৱীত চাগে এইটোৱে মন্দিৰ হ'ব নেকি য'ত নেকি মানে কোনো আফসোচ নোহোৱাকে যাব পাৰে একো নোহোৱাকে হ'ব এনেকুৱা হ'ব মানে চবে মানে নিৰ্ভয়ে যাব পাৰে নমস্কাৰ আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আমি সকলোৱে এটা মানে উত্তৰ পোৱা নাই আজিলৈকে এতিয়ালৈকে আমি ন্যায় একেবাৰে পোৱা নাই আচলতে মোৰ মতে বহুত লেহেমীয়া হৈ গৈ আছে আৰু কিমান দিন আমি এনেকৈ বাট চাব লাগিব হেতু মানে কি কম আৰু ভগৱানেহে জানে আৰু লাহে লাহে ৰাইজৰ ধৈৰ্য্যৰ সীমা আৰু পাৰ হৈ যাবলৈ আৰম্ভ কৰিছে মানে একচুয়ালি কি জুবিনদাৰ বাবে ন্যায় বিচাৰটো মানে একদম লজ্জাজনক কথা মই ভাবো মানে একদম লাজৰ কথা আমি জাস্টিস ফৰ জুবিনদা বুলি এতিয়া মই ফেসবুকত যে নিদিও কিয় জাস্টিস ফৰ জুবিন কাৰ সেইটোৱে দিব লগা হৈ আছে মানে খুব বেছি লাজৰ কথা তাকো আমাৰ অসমৰ হিয়াৰ আমঠু তো তেনেকুৱা এজন ব্যক্তিৰ বাবে আমি ন্যায় বিচাৰটো লাজৰ কথা বাৰু আমি মানে দাদাৰ মৃত্যুটো আমি গমেই পোৱা নাই ক'ত কেনেকে কি হৈ আছে কিন্তু দাদাৰ বাবে যে ন্যায় বিচাৰিব লাগিব আমি এইটো জীৱনত মানে সপোনতো ভবা নাছিলো মানে এনেকুৱা এটা যে দিন আহিব যে দাদাৰ বাবে আমি এনেকে ন্যায় বিচাৰি মানে হাহাকাৰ কৰি থাকিব লাগিব মানে এইটো আমি সপোনতো মানে ভবা নাছিলো কিন্তু তথাপিও আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত বিশ্বাস আছে অতি সোনকালে আমাক ন্যায় দিব হিৰক যিদিনা মই মানে গম পাইছিলো জুবিনদা বোলে নাইকিয়া মই হঠাতে ফোনত খবৰটো পাইছিলো হয়তো এনি টাইমটো ফেচবুকটো চাই থকা নাযায় মই সঁচাকৈ বহুত ভাগৰি পৰিছিলো আৰু প্ৰায় সেই 2 দিন মানে একদম মানে উশাহ ল'বলৈ কষ্ট পাইছিলো তেনেস্থলত আমাৰ এতিয়া মানে আৰু বেয়া লাগি গৈ আছে যে আমি যে ন্যায় পোৱা নাই তো তেনেস্থলত জুবিনদা যে মৃত্যুটো একেবাৰে আমি সহজভাৱে মানি ল'ব নোৱাৰো তোমাৰ মতে তুমি কি ভাবা যে জুবিনদা মানে কি ষড়যন্ত্ৰ কৰি মানে মৃত্যু মুখলৈ ঠেলি দিয়া বুলি ভাবা নে নাই এটো নিজে হোৱা বুলি ভাবা তুমি মানে কথাটো হল যেটো আমাৰ এতিয়া গোটেইখিনি তদন্ত চলি আছে গতিকে আমি ক'ব নোৱাৰিম এটো হত্যাকাণ্ড নেকি তথাপিও মোৰ মানে এনেকুৱা লাগে মানে পানীত নাম মানে কি বুলি কয় এটো পানীত নমাটোই মানে যিসকলে নামিব দিছে জুবিনদা মই ভাবো হেতু এটা বহুত ডাঙৰ হত্যা জুবিনদাৰ দৰে এজন শিল্পী তাকো দাদাৰ বেমাৰ আছে মানে সিজাৰ আছে কিবা কিবি এনেকুৱা আৰু হেনেকুৱা ব্যক্তি কোৱা মতে পানী আৰু জুইৰ পৰা একেবাৰে আঁতৰত থাকিব লাগে আৰু হেনেকুৱা স্থলত সিংগাপুৰত যোৱাৰ পিছত দাদাক পানীত নামিব যে দিলে ইমানখিনি মানুহ থকাৰ পিছতো গতিকে হেতু এটা বহুত ডাঙৰ হত্যা আমি নাজানো বিষ খুৱাইছে কেনেকে কি দাদাৰ ক'ত কি হয় কাৰণ ভিডিও বিলাক আমি দেখি আছো খন্দ খন্দকে আহিছে জানোবা কিবা মানে ওয়েব সিরিজ এখন দিয়া মানে এনেকুৱা লাগিছে মানে ভিডিও বিলাক ঠিক তেনেকে আহিছে মানে ওয়েব সিরিজৰ দৰে কিন্তু আমি মানে মই ভাবো আৰু দাদাক এতিয়া ক'ত কেনেকে কি হ'ল এটো আমিতো গম নাপাওঁ আৰু গতিকে সকলোকে ডাঙৰ কথা দাদাক পানীত যে নামিব দিলে হেতু বহুত ডাঙৰ কিন্তু হত্যা হৈছে আৰু তুমি এটা চাইছিলানে যি গৰাকী খুধা হৈছিল জুবিনদাৰ বিষয়ে আৰু তেৱে বোলে সেই ভিডিঅ'খিনি মানে ক্লিপ বিলাক লৈছিল তেনেস্থলত তেওঁ কথাবিলাক কোতে খুকুজা লাগি গৈছিল মানে খুকুজা লাগি গৈছিল কি নাম সিঙ্গাৰ জনীৰ মানে সিঙ্গাৰ বুলি মহন্ত আছিল কি মহন্ত আছিল জানো হেৰি অমৃত প্ৰভা মহন্ত মই সিদিনা প্ৰথম চিনি পাইছো বাৰু মই আগতেও ময়ো ইমান চিনি পোৱা নাই আৰু মেইন মানে হেৰি ভিডিঅ'বিলাক আমি গম পোৱা মতে অমৃত প্ৰভাই কৰিছিল নেকি কিবা আৰু লগৰ আৰু এগৰাকী আছিল তেওঁলোকে কৈছিল
আৰু মানে তেওঁ সুধোতেও মানে কথাখিনি স্পষ্টভাৱে ক'ব ক'ব নোৱাৰিলে, নোৱাৰিলে, মানে খোকোজা কথাবিলাক লাগিছে। খোকোজা আৰু তেনেকুৱা ক্ষেত্ৰত আমি সন্দেহ কৰিবলৈতো আমি বাধ্য। বাধ্য। ইমাননো খোকোজা লাগিবলৈ, নিজে দেখা বস্তু এটা খোকোজা লাগিবলৈ কি কথাটো আছে? এতিয়া আমাৰ কথা হ'ল, আমাক জুবিনদাৰ ন্যায় ন্যায় লাগে লাগে। আৰু অতি সোনকালে তদন্ত হওক। আমাক আৰু অসমৰ ৰাইজক ক'ব লাগিব ক'ত কেনেকে দাদা, যিহেতু দাদা এটা সম্পদটো, আমাৰ দায়িত্ব আৰু সকলোৰে মানে সেইটোৱে মই ইয়াৰ পৰাই ক'ব খোজো যে সিদ্ধাৰ্থ আমি জনাৰ মতে যিহেতু যিসকল তেওঁলোকৰ মানে সেই মানে গানৰ লগত জড়িত, তেওঁলোকে ভালদৰে জানে যে সিদ্ধাৰ্থ বোলে বাকী সকলক ইমান ভাল ব্যৱহাৰ নকৰে। ইগনোৰ কৰে, কিবা কৰে। তেনেস্থলত তেওঁ জুবিনদাৰ কাষে কাষেই লাগি ফুৰে। তেনেস্থলত জুবিনদা জানে। আৰু এটা কথা, এই যে আমাৰ মিৰ্কি বেমাৰটো থাকে বা চিজাৰটো, এই ক্ষেত্ৰত আমাৰ সাধাৰণ গাঁৱলীয়া মানুহ এজনেও জানে যে জুই আৰু পানীৰ পৰা সাৱধান হ'ব লাগে। নাজানে জানো? সাধাৰণ গাঁৱত একো নপঢ়া নুশুনা মানুহজনেও জানে। জানে যে তেনেস্থলত সিদ্ধাৰ্থে কেনেকৈ দাদাক পানীত নামিবলৈ দিলে? সেইটোৱে বহুত ডাঙৰ হত্যা। সেইটোৱে ডাঙৰ হত্যা। বিষ খুৱাব নালাগেতো। আৰু তেওঁ দুৰ্বল, যিহেতু মাজে মাজে তেওঁ মেডিকেলত এডমিট হ'ব লগা হৈ থাকে, তাতে ঔষধ খাই থাকে। তেনেস্থলত ইয়াৰ পৰা সম্পূৰ্ণ জগৰীয়া বুলি আমি সিদ্ধাৰ্থক মানি ল'ব পাৰোঁ। পুৰা সম্পূৰ্ণ মানি লৈছো। আৰু আমাক ন্যায় লাগিবই। আৰু আমাৰো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওপৰত বিশ্বাস আছে, আপুনি অতি সোনকালে আমাক ন্যায় দিব। আৰু আচলতে যিহেতু আপুনি সকলো ক্ষেত্ৰতে আমি খুব আগবৈ আহি যায়, বিশ্বাস আছে কৰিবই। কিন্তু আমি বহুত ধৈৰ্য ধৰি আছো সকলোৱে। আমি হিয়াৰ আমঠু এটা নাইকিয়া হৈ গৈছে। আৰু আমাক অতি সোনকালে আমাক ন্যায় লাগে। আৰু আজি আমি পাকঘৰৰ মজিয়াৰ পৰা আমি আপোনাক কৈছো, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক কৈছো, অতি সোনকালে আমাক ন্যায় দিয়ক আৰু দোষীক উচিত শাস্তি দিয়ক। তেতিয়া আমি গোটেই অসমখনে শান্তিত আচলতে থাকিব। কিন্তু দাদা যে নোহোৱা হৈ গৈছে, মোৰ এতিয়াও বিশ্বাস হোৱা নাই। নাই। কিন্তু তথাপিও আমাৰ এটা সম্পদ, এনেকুৱা এজন ব্যক্তিক মানে কি ক'ম আৰু, এইটো মানে ভাষা নাই আৰু, মানে ক'বলৈ একো ভাষাই নাই, এনেকুৱা হৈ গৈছে। আৰু সেই বস্তুটো, সেই দুখটো আমি মানে মৰালৈকে থাকি যাব মানে। আৰু জুবিনদাৰ যে এনেকুৱা মৃত্যু হ'ব মানে আমি সপোনতো ভবা নাছিলো। গতিকে আমাৰ আচলতে ভাল মানুহ বহুত বেছি দিন পৃথিৱীত থাকিব নোৱাৰে, নাথাকে। আচলতে আমাৰ মানে কি ক'ম আৰু, দিনে দিনে ইমান বেয়া গতি হৈ আছে মানে, আচলতে ভাল মানুহ আৰু থাকিব নোৱাৰে পৃথিৱীত, এনেকুৱা আৰু। তেওঁ আমাৰ মাজৰ পৰা মানে বিদায় মাগিলে। বাৰু তেওঁ বিদায় মাগিলেও আমাৰ হিয়াৰ আমঠু হিয়াতেই থাকিব। দাদাৰ আত্মা শান্তি পাওক, আমি ভগৱানৰ ওচৰত তাকে কামনা কৰো। আৰু ন্যায়টো অতি সোনকালে পাওক, আমাক সেইটোৱে লাগে। দাদাক আমি বাৰু জীয়াই ৰাখিম গানৰ মাজত, সুৰৰ মাজত। আৰু দাদাই তুমি এটা মানে, দাদাই যিখিনি গান লিখি গৈছিল, আৰু দাদাই কৈও গৈছিল যে মোৰ মৃত্যুৰ পিছতে সেইটো অনুভৱ কৰিব পাৰে। একদম সঁচা কথা। আজি প্ৰত্যেকজন ব্যক্তিয়ে জুবিনদাৰ ভাল পোৱা প্ৰত্যেকজন ব্যক্তিয়ে মানে আজি মানে পদে পদে তেওঁৰ গানবোৰ শুনি গৈ আছে আৰু তেওঁক অনুভৱ কৰি গৈ আছে। প্ৰতিটো গানতে যেন কিবা এটা সোমাই আছিল, দাদাৰ লগত পুৰা ৰিলেটেড গানবিলাক। মানে এতিয়া গানবিলাক শুনিলে এনেকুৱা লাগে মানে ইমোচনেল। প্ৰত্যেকটো ডেন্সিং গানেই হওক বা ইমোচনেল গানটো কথাই নকওঁ, এতিয়া ডেন্সিং গানবিলাক শুনিলেও, এতিয়া আমি অনুষ্ঠান কিছুমান শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হওক কিবা এনেকুৱাকে কৰি আছো, মানে মাজুলী গানটো গালে ইমান ধুনীয়াকে মানুহখিনি নাচিছিল, এতিয়া নানাচে। ইমোচনেল, চব ইমোচনেল, এনেকুৱা আৰু। আৰু ইয়াৰ মাজতে মই তোমাৰ পৰা তোমাৰ দাদাৰ প্ৰত্যেকটো গানেই প্ৰিয়, সেইটোতো ক'বই নালাগে। তথাপিতো তোমাৰ আটাইতকৈ দাদাৰ গোৱা মানে প্ৰিয় গীতটো মই তোমাৰ বাঁহীত শুনিব বিচাৰো। মই মানে এতিয়া পাকঘৰৰ মজিয়াত আছো। আমাৰ খাদ্য মানে কি বুলি কয়, পনীৰ বনি আছে। কিন্তু কথাটো হ'ল, দাদাই মোক যেতিয়া লগ পাইছিলো, মোক এটা কথা সুধিছিল, মই এতিয়াও মনত আছে। মোক কৈছিল যে তই পপীয়া তৰা গীতটো শুনিছ নে বুলি সুধিছিল মোক কৈছিল, তই এইবাৰ গানটো শুনিবিচোন, এনেকে কৈছিল। আৰু তই এইটো বাৰীত চেষ্টা কৰিবি, এনেকে কৈছিল। গতিকে দাদাই কোৱাৰ পিছতে মই গানটো মই ঠিক তেনেকে শুনিছিলো কিন্তু প্ৰথম। আৰু মই সেই গীতটো এবাৰ বজাবলৈ চেষ্টা কৰিছো, অকণমান বজাই দিম আৰু। ঠিক আছে, বজোৱা।
কি ক'ম, ইমান বেছি ভাল লাগিছে নহয়। এনেকুৱা মানে লাগিছে সকলোবোৰ যেন স্তব্ধ হৈ যাব, মাত্ৰ সুৰটোৱে যেন বৈ যাব, মানে নদী হৈ বৈ যাব। একদম তোমাৰ সুৰত তেনেকুৱা মানে লাগিছে, খুব খুব মানে বেছি মানে ভাল লাগিছে। আৰু দাদাৰ গানবোৰ চোৱাচোন, সকলো গানে ভাল লাগে আৰু এই মানে গীতটো মানে প্ৰত্যেকটো অৰ্থ থকা, এটা এনেকুৱা গান নাই যে অৰ্থই নাই। দাদাই এইটো গীত মোক ব্যক্তিগতভাৱে কৈছিল তই এবাৰ এই গীতটো শুনিবি। উম তাৰে পিছতে মই মানে গানটো বজাইছিলো, উম মানে কভাৰ হিচাপে বজাইছিলো। মই ইউটিউবত মোৰ দিয়াই আছে গানটো বাহিৰ সুৰ তুলি। বহুত দিন বজোৱা নাই, কিন্তু আজি বজালো। খুব গতিকে ধুনীয়া কিমান মানে খিনি মানে বহুত ধুনীয়া উঠিছে। আৰু কিমান খিনি মানে পাৰিছো বহুত সঁচাকে নাজানো বহুত আৰু। বেছি ভাল লাগিছে। আৰু দাদাই কিছুমান এনেকুৱা কাম কৰি থৈ গৈছে, সৃষ্টি দাদা সৃষ্টিক বাপৰে বাপ, এইটো অকল আৰু দাদাৰ সৃষ্টি বুলি নহয়, তেওঁৰ কৰ্মখিনি, কৰ্মৰাজি এইটো। যিখিনি আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ পৰা তেওঁ মানে শিকাই থৈ গৈছে যে কোনো মানুহক মানে কোনো মানুহে নিচ নহয়। তেওঁ চোৱা, সাধাৰণ সেই চাহ দোকানীজন, চাহ দোকানীৰ পৰা আৰম্ভ কৰি সাধাৰণ ঠেলা চালকজন, তেওঁ প্ৰত্যেকৰে খবৰ ৰাখিছিল। হয়তো এনেকুৱা এজন থাকে, টকা পইচাটো সকলোৰে থাকে, কিন্তু দান দিয়াৰ ক্ষমতা সকলোৰে নাথাকে। সকলোকে নাথাকে। কিন্তু দাদা যিকেইটা হাতত থাকে সকলোকে দি থৈ গুচি আহে, মানুহজন খালী হৈ থাকে। কিন্তু সেই খালী, তেওঁ পকেটহে খালী আছিল, কিন্তু তেওঁৰ অন্তৰখন সদায় পৰিপূৰক আছিল। আৰু যাৰ কাৰণে আজি আজি লাখ লাখ মানুহ তেওঁৰ কাৰণে আজি বলিয়া মানে হৈ গৈছে। মানুহে যে মানে দাদা একচুৱেলি মানুহে ঘটিলে, মানে পইচা নঘটিলে, এনেকুৱাটাই হৈছে আৰু কথাটো। একদম। আৰু কি ক'ম আৰু, যেতিয়া মই তাত গৈছিলো য'ত দাদাক ৰাখিছিল, এইটো উম ফিল্ডত, উম সৰু সজা ফিল্ডত, আমিও গৈছিলো। কি ক'ম আৰু, মানে তাত মানে বৃদ্ধৰ পৰা ডেকালৈকে কোনে কান্দা নাই মানে। মানে এইবিলাক আৰু দেখিলে কোনে মানে বহুত অহা নাই, বেছি। সেই সৰু সৰু অ বাচ্ছা লৈ। আৰু য'ত নেকি মানে ধৰক তেনেকে, আৰু আমাৰ মুছলমান সকলতো তেনেকে নাযায় ন, আমাৰ মাইকী মানুহখিনি তেনেকেতো নাযায়, কিন্তু তেওঁলোকো ইমান আন্তৰিকতাৰে আৰু ওলাই গৈছে, বৰষুণত য'ত চাগে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ওলাই গৈছে। আৰু জুবিন দাই এইখন সমাজে বিচাৰিছে কিন্তু। সেইটো, আৰু ইমান বৰষুণ, জিকি জিকি চাগে অ, এনেকে বেলেগ আৰু শিল্পীৰ যিমান ডাঙৰ বাবে ডাঙৰ গাজনি মাৰিছে। বাপৰে বাপ আৰু এনেকুৱাকে এটা কথা কওঁ, যিটো গাজনি মই অকনমানো যদি মাৰে, মই পলাই পতং দিওঁ। আৰু সেইদিনা ইমানেই ডাঙৰ ডাঙৰ গাজনি, আচৰিত। বৰষুণত তিতি আছো, আৰু সকলো না ছাতি আছে না কিবা আছে, একদম মানে মানে মাত্ৰ দাদাক চাবলৈ হাবিয়াস। মই কেইঘন্টা, 7 ঘন্টা থিয় হৈছো, 7 ঘন্টাৰ অন্তত দাদাক দেখিবলৈ দাদাক পাইছো। আৰু অকল বৰষুণটো কিন্তু সৰু সজাই দিয়ে বৰষুণটো, কিন্তু বেলেগ ঠাইত মানে কিন্তু এনেকুৱা প্ৰকৃতিয়েও বৰষুণ নাই। তেওঁৰ আচৰিত। কাৰণে কান্দিছে। প্ৰকৃতি আচলতে তুমি চৰাই চিৰিকটিৰ পৰা গছ গছনি, তেওঁক কোনে ভাল নাপায়। সকলোৱে ভাল পায়। তেনেস্থলত প্ৰকৃতিয়েও কান্দি দিছে। কান্দি দিছে। মানে আচৰিত, দাদাক আনি যেতিয়া ৰাখিছে তেতিয়াও বৰষুণ, দাদাক নিবৰ সময়তো বৰষুণ। উম ইমান এটা আছো, তাকো অকল ফিল্ডত, বেলেগত নহয় কিন্তু। উম গতিকে এনেকুৱাই আৰু, মানে ক'ব গ'লে ভগৱান আৰু, যদিও এজন কণ্ঠশিল্পী, এতিয়া ভগৱান বুলিয়ে ক'ব লাগিব আৰু। মানুহৰূপী ভগৱান। মানুহৰূপী ভগৱান। আৰু সমাধিক আৰু সঁচা কথা ক'বলৈ গ'লে, ভগৱানক আমি কোনেনো দেখিছো। এতিয়া আমি এনেকুৱা ভগৱান ৰূপে কাক দেখিছা বুলি ক'লেহে আমি প্ৰথমতে ক'ম, ভগৱান ৰূপী আমি প্ৰথমে জুবিন দাক দেখিছো। জুবিন দাক দেখিছো। আৰু ভগৱান হৈ তেওঁৱে আমাৰ মাজলৈ আহিছিলে। আৰু সমাধিত আমিতো দেখিয়ে আছো কিমান চাকি, প্ৰত্যেকটো মন্দি দিনত কিমান, মানে এতিয়া মন্দিৰ বুলিয়ে ক'ব পাৰি এইটো। মানে উম এতিয়া সমাধি ক্ষেত্ৰ নহয় এইটো, মানে এতিয়া মানে সকলো জাতি ধৰ্ম নিৰ্বিশেষে যাব পৰা সকলোৱে এটা মন্দিৰ। মন্দিৰ। আচলতে হয়তো গোটেই পৃথিৱীত চাগে এইটোৱে মন্দিৰ হ'ব নেকি, য'ত নেকি মানে সকলোৱে কোনো আফচোচ নোহোৱাকে যাব ভেদাভেদ পাৰে, নাই, জাতি ধৰ্ম বৰ্ণ সকলোৱে একো যাব পাৰে। নোহোৱাকে হ'ব, এনেকুৱা হ'ব মানে, চবে মানে নিৰ্ভয়ে যাব পাৰে। আৰু আৰু তোমাক মই ইয়াৰ মাজতে এই ক্ষেত্ৰতে তোমাক এটা কথা সুধো, জুবিন দাৰ সমাধি ক্ষেত্ৰখন আচলতে কিছুমানে কৈছে যে তাতে মন্দিৰ বনাব লাগে দেই, আচ্ছা। মন্দিৰ বনাব লাগে। আৰু তোমাৰ মতে মন্দিৰ বনাব লাগে জানো? এতিয়া দাদা আমাৰ যিহেতু এতিয়া মানে, এতিয়া যিটো মানে আমি দেখি আছো, হয়। সেইটোতো মানে ক'ব গ'লে মন্দিৰেই আৰু। উম ক'ব গ'লে মই ভাবো দাদাক যিখিনি ঠাইত ৰাখিছিল সেইখিনি সংৰক্ষণ কৰি মন্দিৰতে পঢ়িব পাৰে, একো প্ৰব্লেম নাই। মই ভাবো এইটো মোৰ মানে ব্যক্তিগত মানে পইণ্ট আৰু এইটো, যিহেতু ইমান চাকি ধূপ ঠিক তেনেকে জ্বলি আছে, দাদাৰ প্ৰতি মৰম ভাল পোৱা যিটো আছে, অ মই যিটো দেখিছো, ক'ব গ'লে ভগৱান বুলিয়ে ক'ব পাৰিতো। উম গতিকে পাৰে, একো হেৰি নাই আৰু, মানে মোৰ এইটো ব্যক্তিগত মানে তেওঁৰ অনুভৱ আৰু। সেইটো ব্যক্তিগত মানে কথা। আৰু মোৰ এটা কথা আছে, কিন্তু সেইটো মন্দিৰ হ'ব নালাগে। কেলে মানে জুবিনদাৰ মানে জেগাটো এনেকুৱা হৈ থাকিব লাগে যে প্ৰত্যেকজন মানুহে মানে ধৰা মন্দিৰ বুলি ক'লে কোনো এজন হয়তো এজন মুছলমানে হয়তো নহয়, পতককে যদিও নামটো মন্দিৰ মানে, কিন্তু মানে তাত সেইটোত মই সেই বস্তুটোৱে কৈছো, মানে এজন উম মুছলমান ব্যক্তি হওক বা এজন
আমাৰ মানে হিন্দু যিটো আমাৰ ধৰ্মৰ মানুহ আছে মানে সকলোৱে যাব পৰা এটা মানে স্থান এটা হওক স্থান এটা সেইটো হওক মন্দিৰ মানে বুলি মানে মই ক'ব কৈছো মানে ভাল এটা স্থান হয়তো আমি গ'লো তাত চাকি জ্বলালো কিছুমানে তাত মম জ্বলালে যোনে মানে যেনেকে যোনে পাৰে যেনেকে মানে একচুৱেলি পূজা কৰে মানে যাৰ যি অকল ধৰ্ম আছে যাতে সকলোখিনি তাত মানে সেই কৰিব কৰিব পাৰে পৰাকে তেনেকুৱা কৰি দিলে ঠিক বেছি ভাল মন্দিৰ হ'ব বুলি মই আৰু নকওঁ আৰু সেইটো অলৰেডি মানে আমাৰ সকলোৰে নিজৰ নিজৰ ববিয়াকে নিজৰ মন্দিৰ বুলিয়ে ভাবি লৈছে মন্দিৰ বুলিয়ে ভাবি লৈছে ধৰক হয়তো তেওঁ মুছলমানজনে হয়তো সেইটো মছজিদ বুলি ভাবি লৈছে আচ্ছা আমি হয়তো সেইটো মন্দিৰ বুলি ভাবি আৰু লৈছো কিছুমানে আৰু যোনে গীৰ্জা যি বুলি বুলি ভাবি লৈছে ভাবি কিছুমানে লৈছে আকৌ গীৰ্জা বুলি ভাবি লৈছে তো কিছুমানে মানে দাদা সকলোৰে অন্তত এনেকুৱাকে প্ৰৱেশ কৰিছে যে আচলতে তাত মানে কোনো মানে এইডোখৰ যে এইটোৱে হওক বুলি কোনো কথা নাই কোনো মানে কথা নাই সেইটোৱে কথা সঁচাকে মানে এই জীৱনত মানে এটা এনেকুৱা দেখিয়ে গ'ল মানে আমি দেখিলো আৰু দেখিলো মানে কি কয় বহুত সগৌৰৱে হয়তো আমি মৃত্যু হব পাৰিম সঁচা কথা গতিকে একদম কি ক'ম আৰু একদম নেক্সট আৰু এইটো আমিতো টো বাদেই দিলো আমি নেক্সট পনীৰটো প্ৰজন্মও দেখা পনীৰটো নাপায় দিব হৈছে পনীৰটো দি দিয়া যিহেতু উতলিছে থৈ দিয়কচোন আমি এতিয়া পনীৰ দি দিছো আমাৰ যিহেতু মানে হোৱাৰ দিশে যাই আছে আমাৰ হেৰিখন ৰেচিপি বুলি নহয় আৰু এইটো একদম নৰ্মেল আমি আচলতে পাকঘৰৰ একেবাৰে শেষৰ পৰ্যায়লৈ আহিছো আৰু আজি মানে প্ৰগ্ৰামটো বহুত বেছি ভাল লাগিলে দুখো লাগিল ভালো লাগিছে আৰু তোমালোকৰ যিটো ভাবিছা বাহিৰ বজাম বুলি সেইটো একদম সুন্দৰভাৱে সফল হওক সফল হ'ব সেইটোৱে কাম এইটো মই সেইটো সফল হওক তাকে কামনা কৰিছো আৰু এতিয়া আমি দাদাৰে আৰু এটা শেহতীয়াকে এটা সুৰ শুনিব বিচাৰো গতিকে আমি শেষত আকৌ এবাৰ কৈছো দাদাই ন্যায় পাওক আৰু ন্যায় জাষ্টিচ পাবই লাগিব ফৰ পাওক নহয় দাদাই ন্যায় পাবই জুবিন লাগিব গাৰ্গ গতিকে দাদাই ন্যায় অতি পাবই লাগিব পাবই লাগিব দাদাই অতি সোনকালে ন্যায় পাওক আৰু পাওক নহয় মুখ্যমন্ত্ৰী মোৰ মতেতো মহোদয় পাবই লাগিব পাবই লাগিব গতিকে আমি বিনম্ৰ অনুৰোধ জনাইছো আৰু দাদাৰ অতি সোনকালে ন্যায় লাগে পাওক আমাক আৰু আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী মহোদয় আমাক মানে কি বুলি ক'ম চকু মেলি চাব বুলিয়ে ক'লো আৰু গতিকে ইমান খিনি অসমৰ লাখ লাখ মানুহৰ অকল এতিয়া অসমৰ বুলিয়ে হৈ থকা নাই সমূহ বিশ্বৰ হৈছে এতিয়া বিশ্ববাসীয়ে মানে গতিকে তেওঁৰ দাদা ন্যায় এতিয়া মানে বিচাৰিছে এনেকুৱা দেখিলো মানে অকল অসমৰে হৈ থকা নাই এইটো বিশ্ব মানে এতিয়া ভাৰত বুলি বিশ্ববাসীয়ে আচলতে বহুতেই বহুত বহুত জেগাৰ পৰা বহুত বহুত দেশৰ পৰা আচলতে ন্যায়ৰ কাৰণে কিন্তু লিখিছে বহুতে লিখিছে এতিয়া মানে এইটো ৰাজ্য ৰাষ্ট্ৰ হৈ থকা নাই এইটো বিশ্ব হৈ গৈছে বিশ্ব মানে হৈ বস্তুটো গৈছে ত' গতিকে আমাক দাদাই ন্যায় ন্যায় পাওক লাগিবই আৰু আমি এইখিনিয়ে বিচাৰিছো ন্যায় আৰু লাগিবই দেৰিকে নালাগে আমাক সোনকালে লাগিব সোনকালে আৰু দাদাৰ আত্মাই চিৰশান্তি পাওক গতিকে শেষত ভাল লাগিল মোৰ আজি এই পাকঘৰত আৰু কিছুমান কথা ক'লো অজানিতে যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব কি কৈছো কি কোৱা নাই হয়তো নাজানো আমিও ইমচনেলিও কিছুমান আমিও কথা মানে কৈছো ক্ষমা বিচাৰিম যদিও আমাৰ ভুল কিবা হৈছে ভুল আচলতে হৈছে বহুত দিন কৰাও নাই আচলতে দাদাৰ কাৰণে আচলতে আমি ভাবিছিলো আৰু আচলতে কথা আজি কৈ দিছো আচলতে বহুত আশাও আছিল এদিন আমি জুবিন দাক কেনেকে মাতিম জুবিন দা বহুত সাধাৰণ মাটিৰ মানুহ আছিল দাদাই মই আৰু ভাবো আহিলেও আহিলে হয় এইবিলাক বস্তু আৰু কিন্তু মই বিৰাট ভাল ইমান পায় মানে ইমান দাদাই মোৰ ভাল লাগে দাদাই খুব মাছ খাই ভাল পাইছিল আৰু মোৰ এটা আশা আছিল আৰু দাদাক মাতিম এদিন মোৰ হাতেৰে মই এটা খুব ধুনীয়াকে মাছৰ ৰেচিপি এটা বনাওঁ সেই ৰেচিপিটো মই দাদাক বনাই খুৱাম কিন্তু মনৰ আশা মোৰ মনতে থাকি গ'ল এদিন নিশ্চয় বৌক হলেও মই মাতি আনি সেই ৰেচিপিটো খুৱাম আৰু দাদাই এনেকুৱা ঠাইত বনাই বহিব পাৰিলে ভালেই পালে আৰু মই জানো যে দাদাই ধনী মানুহ বেছি ভাল পোৱা নাছিল আৰু মানে এনেকুৱা সহজ সৰল খৰচ নৰ্মেল এনেকুৱা সি মানুহ ভাল পাইছিল আৰু গতিকে বেয়া আমি লাগে আশাটো বৰ যোগেদি হলেও আমি পূৰণ কৰিম হয়তো আৰু এইখিনিতে আৰু এটা কথা কৈ থৈ দিছো হয়তো আপোনালোকে ভাবিব পাৰে আমি জুবিনৰ কথা কৈ আছো মানে কিবা কিবি আগত কেৰাহী পাতি কিবা কিবি মানে যিটো অনুষ্ঠানটো পাকঘৰ ময়ে কৈ দিছো পাকঘৰ গতিকে একেবাৰে আপোনালোকে সাধাৰণ চিম্পুল ভাৱে যিহেতু আমি সকলোৱে খাই জীয়াই থাকিব লাগিব জীয়াই থাকিবলৈ ত আমি সেই আপোনালোকে তেনেকেই চিম্পুল আমি কিবা এটা বনাইছো একেবাৰে সহজ আপোনালোকে দেখিছে আমি মানে এইটো পাকঘৰ বুলি খাত ৰন্ধা হিচাপত ৰেচিপি বুলি ৰাখিছো নহয় মানে এইটো আমি ৰন্ধা হিচাপত কোনেও ৰাখিছো যাতে বিতৰ্ক নকৰে যে জুবিন দাৰ কথা কৈ কৈ এইবিলাক কি কৰি আছে কিছুমান থাকেতো এনেকুৱা মানুহ কৈ দিছো মানে এইটো আমাৰ যিহেতু এটা সঁচা কথা ক'বলৈ এইটো এটা কন্টেন্ট ঠিক আছে এইটো এটা কন্টেন্ট ইউটিউব গতিকে এই অনুষ্ঠানটোত এনেকে কথা পতা যায় গতিকে এতিয়া যিহেতু জুবিন দাৰ মানে আমি যিহেতু জুবিন দা ঢুকাইছে গতিকে জুবিন দাৰ কথাখিনি আমি নৰ্মেল ভাৱে এনেকে ক'লো এনেকে পাতিছো কিন্তু এইটো মানে উদ্দেশ্য নহয় যে আমি খাম কিবা কৰিম গতিকে এইটো এটা যিহেতু অনুষ্ঠান বুলিয়ে ক'লো মই গতিকে আমাৰ এইটো সেই হিচাপতহে কৰা গৈছে ইয়াত একো ইমান ডাঙৰ বস্তু নাই আমি কোনো ধৰণৰ ইয়াত মানে মাংস বনোৱা নাই কিবা বনোৱা নাই জাষ্ট বনাব লাগে বনাইছো আৰু বাছ সিমানে আৰু কিন্তু ইমানখিনি আৰু অনিচ্ছাকৃত হৈ বনাইছো কিন্তু আমি এইখিনিতো কৈ দিলো কিন্তু উপায় নাই
গতিকে কোনেও বেয়া নাপাব। গতিকে শেষত মই জুবিন দাৰে দিন জ্বলে ৰাতি জ্বলে, যিহেতু প্ৰথম মই দিন জ্বলে ৰাতি জ্বলে জুবিন দাক শুনিছিলো বাঁহীত, জুবিনে সেইটো প্ৰথম লগ কাৰণে আমি পাইছিলো। প্ৰথম শুনাইছিল আৰু আজি এবাৰ পাকঘৰত পাকঘৰ শুনাব। মজিয়াৰ পৰা মই শুনাম, আৰু শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু মোক ইয়াত নিমন্ত্ৰণ জনোৱাৰ বাবে বিশেষভাৱে বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছো। তোমাকো বহুত বেছি ধন্যবাদ, ইমান ধুনীয়া সুৰ আমাক তোমাৰ সুৰে আমাৰ গোটেই পাকঘৰটো সজীৱ কৰি তুলিলে। দুখৰ মাজতে অকণমান সুখো পালো, দাদাক যে নিশ্চয়। সকলোৱে ইমান বেছি মৰম কৰে আৰু সেইকাৰণে। ভাল লাগিল বাৰু যিয়ে নহওক অনুষ্ঠানটোত। আৰু মানে বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, আমাৰ কেমেৰাৰ পাছফালে আছে আমাৰ ঋতু আছে, আৰু লগতে আছে আমাৰ ৰঘু দিচাং। আজি দিচাং মোৰ লগত আহিছে, ৰঘু দিচাঙক লৈ আহিছো। গতিকে যদিও মনবিলাক সেমেকা, তথাপিও উপায় নাই, কৰ্ম কৰিবই লাগিব। জুবিন দাই কৈছিল কৰ্মই ধৰ্ম। হয়। গতিকে আৰু জুবিন দাই এটা কথা কৈছিল যে খেতি কৰক, মানে উম, পথাৰ আমাৰ বজাৰ আমাৰ, সেই বস্তুটো আমি ফল' কৰিব লাগে। মই উম, ভাবো বহুত বেছি ভাল লাগিব। আৰু মোক আপোনালোকে যি উপহাৰ দিলে, নাহৰ গছ, জুবিন দাই যিটো বহুত বেছি ভাল পাইছিল, আৰু মই কথা দিলো এই গছৰ পুলিটো মই যেনেকেই নহওক জীয়াই ৰাখিম। কাৰণ যিহেতু বহুত এইখিনিতে বেছি আৰু ধন্যবাদ। এটা কথা কলো, আমাৰ গাঁওখনত য'ত মোৰ ঘৰ তৰণি, তাত মানে আমাৰ এটা উদ্দেশ্য এটা লোৱা হৈছে, মানে কি আমাৰ গোটেই চুবুৰীটোত উম, গোটেই অলৰেডি ৰোৱা গৈছে মোটামুটি 100 নাহৰৰ পুলি। উম, গতিকে মই ভাবো 100ৰ লগত ইয়াক মই যোগ কৰি 101টা কৰি দিলো। ধন্যবাদ, বহুত বেছি গতিকে ধন্যবাদ হিৰকক। গতিকে ইমানখিনি ভাল লাগিল ইয়াত মই অনুষ্ঠানটো কৰিলো। গতিকে শেষত দাদাৰ দিন জ্বলে ৰাতি জ্বলে বজাই অনুষ্ঠানটো বাইদেউ সামৰণি। ঠিক আছে, তুমি বজোৱা। ধন্যবাদ। আৰু হীৰক, আজি আমাৰ পাকঘৰত থকাৰ বাবে তোমাক বহুত বেছি ধন্যবাদ জনালো। আৰু হীৰকো যথেষ্ট ব্যস্ত থাকে, তাৰ মাজতে ইমানখিনি সময় দিলে। আৰু জুবিন দাক আমি শেষৰ বাবে আকৌ ন্যায় বিচাৰিছো, আৰু জুবিন দাক আমাক ন্যায় লাগিবই। আৰু আজি এনেকুৱা এটা পৰিৱেশ মানে গঢ়ি উঠিলে শেষৰ ফালে। আৰু আমাৰ এইখিনিও মানে শক্তি নাই যে এতিয়া আমি আকৌ খাদ্যখিনি বাঢ়ি লৈ আপোনালোকৰ আগত দেখুৱাম বা খাম, তেনেকুৱা কোনো আচলতে আজি আমাৰ মানসিকতা আমাৰ নাই। সেইটো কাৰণে আজি যিখিনি আমি দেখুৱাওঁ সেইখিনি আজি আমি নেদেখুৱাওঁ। জুবিন দালৈ শ্ৰদ্ধা জনাই আমি সেইখিনি ইয়াতে সমাপ্ত কৰিলো। যিহেতু পাকঘৰ বুলিহে আমি ৰান্ধিলো, নহ'লেতো নাৰান্ধিলো হয়। আৰু সেইখিনি ৰান্ধিলো। আমি নেক্সট আকৌ যেতিয়া আৰম্ভ কৰিম, আকৌ আগৰ দৰে আৰম্ভ কৰি যাম। আজি জুবিন দাৰ কাৰণে আমি ইমানতে সমাপ্ত কৰিলো। ঠিক আছে। আৰু জয় জুবিন দা, জয় জয় আই জুবিন দা, অসম। জয় আই অসম। ধন্যবাদ।